নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি আজি আলোচনা কৰিম কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰৰ বিষয়ে। প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিবলৈ 5 ছেকেণ্ডকৈ সময় দিয়া থাকিব। কুৱেশ্যন নাম্বাৰ 1, কি সাপ আমি চকুৰে দেখা নাপাওঁ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অভিশাপ। হয় বন্ধু বান্ধৱীসকল, অভিশাপ। কুৱেশ্যন নাম্বাৰ 2, মানুহৰ এনে কি অংগ আছে বাহিৰত উলিয়াই বেছি দৌৰিব নোৱাৰি? ইয়াৰ উত্তৰটো হ'ব ভৰি। হয় বন্ধু বান্ধৱীসকল, ভৰিয়ে বেছি দৌৰিব নোৱাৰি। কুৱেশ্যন নাম্বাৰ 3, বিয়া খাবলৈ গ'লে প্ৰথমে মানুহক কি লাগে? ইয়াৰ উত্তৰটো হ'ব মানুহে বিয়া খাবলৈ যাওঁতে প্ৰথমে নিমন্ত্ৰণ লাগে। কুৱেশ্যন নাম্বাৰ 4, ভাৰতবৰ্ষৰ বৃহত্তম নদীদ্বীপ কি? ইয়াৰ উত্তৰটো হ'ব মাজুলী। ভাৰতবৰ্ষৰ বৃহত্তম নদীদ্বীপ হ'ল মাজুলী। কুৱেশ্যন নাম্বাৰ 5, ভাৰতবৰ্ষৰ বৃহত্তম সংগ্ৰহালয় কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ইণ্ডিয়ান মিউজিয়াম। ভাৰতবৰ্ষৰ বৃহত্তম সংগ্ৰহালয়। কুৱেশ্যন নাম্বাৰ 6, ভাৰতবৰ্ষৰ বৃহত্তম বৰদ্বীপ কি? ইয়াৰ উত্তৰটো হ'ব সুন্দৰবন। ভাৰতবৰ্ষৰ বৃহত্তম বৰদ্বীপ হ'ল সুন্দৰবন। কুৱেশ্যন নাম্বাৰ 7, এনেকুৱা কি ধান আছে খেতি নহয়? ইয়াৰ উত্তৰটো হ'ব সংবিধান। হয় বন্ধু বান্ধৱীসকল, সংবিধান খেতি নহয়। এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। কাষতে থকা বেলটো অল কৰি দিব।